নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিব ওলাইছো হৰপ্পা সভ্যতাৰ পাৰ্ট 3 ক্লাছ আমি ইতিমধ্যে হৰপ্পা সভ্যতাৰ বিষয়ে প্ৰায়খিনি জ্ঞান লাভ কৰিছো হৰপ্পা সভ্যতাৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি হৰপ্পা সভ্যতাৰ বিভিন্ন ধৰণৰ সমললৈকে আমি আলোচনা কৰিলো আৰু হৰপ্পা সভ্যতাৰ বিস্তৃতি সম্পৰ্কে তোমালোকক যোৱাটো ভিডিঅ'ত মই কৈছিলো হৰপ্পা সভ্যতা পঞ্জাব হাৰিয়ানা গুজৰাট ৰাজস্থান উত্তৰ প্ৰদেশৰ একাংশ পাকিস্তানৰ অন্তৰ্গত সিন্ধু আৰু বেলুচিস্তান পৰ্যন্ত বিস্তৃতি লাভ কৰিছে বুলি তোমালোকক ইতিমধ্যে জনাইছো তাৰোপৰি হৰপ্পা সভ্যতাৰ উত্তৰে জম্মু দক্ষিণে নৰ্মদা অৱবাহিকা পূবে মিৰাট আৰু পশ্চিমে পাকিস্তানৰ অন্তৰ্গত বেলুচিস্তানৰ মাক্ৰান উপকূল পৰ্যন্ত পোৱা গৈছে বুলিও মই তোমালোকক জনাইছো এতিয়া আমি নেক্সট বাকি থকা অংশবিলাকলৈ আগবাঢ়িব বিচাৰিছো এতিয়া নেক্সট কোৱেশ্চন হ'ব হৰপ্পা সংস্কৃতিৰ আগতে কিছুমান সংস্কৃতি থকা বুলি কেনেকৈ জানিব পাৰি কথা হ'ল যে হৰপ্পা সভ্যতা বা হৰপ্পা সংস্কৃতি হৈছে প্ৰাচীন সংস্কৃতি প্ৰত্নতত্ত্ববিদসকলে এতিয়ালৈকে গৱেষণা কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰো আগতে আৰু কিছুমান সংস্কৃতি আছিল বুলি আমাৰ নবীন প্ৰত্নতত্ত্ববিদসকলে এতিয়া জানিব পাৰিছে কেনেকৈ জানিব পাৰিছে সেই বিষয়ে মই তোমালোকক জনাইছো যে বিশেষ কিছুমান মৃৎপাত্ৰ শৈলীৰ উমান পোৱা গৈছে এই মৃৎপাত্ৰ শৈলীৰ প্ৰত্নতাত্ত্বিক সমলবোৰৰ পৰা অনুমান কৰিব পৰা গৈছে যে হৰপ্পা সংস্কৃতিৰ আগতেই কিছুমান সংস্কৃতিৰ তাত আছিল বা কিছুমান সংস্কৃতিৰ আবিৰ্ভাৱ ঘটিছিল ঠিক আছে নেক্সট কোৱেশ্চন হ'ব ব্ৰঞ্জ ধাতু কেনেকৈ প্ৰস্তুত কৰিছিল ব্ৰঞ্জৰ ধাতু কেনেকৈ প্ৰস্তুত কৰিছিল আনসাৰ তাম আৰু টিনৰ সংমিশ্ৰণত ব্ৰঞ্জ ধাতু প্ৰস্তুত কৰিছিল নেক্সট কোৱেশ্চন হ'ব হৰপ্পা সংস্কৃতিৰ মূল ভেটি কি হৰপ্পা সংস্কৃতিৰ মূল ভেটি কি আনসাৰ কৃষি কাৰ্য হ'ল হৰপ্পা সংস্কৃতিৰ মূল ভেটি কৃষি কৰ্ম হ'ল হৰপ্পা সংস্কৃতিৰ মূল ভেটি হৰপ্পা সভ্যতাৰ সময়ত মানুহে কি খেতি কৰিছিল হৰপ্পা সভ্যতাৰ সময়ত মানুহে কি খেতি কৰিছিলে আনসাৰ ঘেঁহু গম জব বাৰ্লি মটৰ কপাহ আদি খেতি কৰিছিল হৰপ্পা সভ্যতাত ধান খেতি কৰা হৈছিল বুলি কেনেকৈ জানিব পাৰি হৰপ্পা সভ্যতাত ধান খেতি হৈছিল বুলি কেনেকৈ জানিব খুব সুন্দৰকৈ ইয়াতে আনসাৰটো দিয়া হৈ আছে যে লোথালত কি পোৱা গৈছে চাউলৰ নমুনা পোৱা গৈছে বা চাউলৰ নমুনাৰ পৰা ধান খেতি কৰা হৈছিল বুলি কোৱা হয় লোথালত চাউলৰ কিছুমান নমুনা পোৱা গৈছে আৰু এই নমুনাবিলাকৰ পৰা অনুমান কৰা হৈছে যে হৰপ্পা সভ্যতাত ধান খেতি কৰা হৈছিল সিন্ধু সভ্যতাৰ লোকসকলে কেনেকুৱা ধৰণৰ খাদ্য খাইছিল সিন্ধু সভ্যতাৰ লোকসকলে কেনেকুৱা ধৰণৰ খাদ্য খাইছিল আনসাৰ আমিষ আৰু নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্য তেওঁলোকে গ্ৰহণ কৰিছিল তাৰোপৰি তেওঁলোকে বিভিন্ন জীৱ-জন্তু চৰাই-চিৰিকটিৰ মঙহৰ উপৰিও মাছ কাছ আদি খোৱাৰো প্ৰমাণ পোৱা গৈছে কিয়নো তেওঁলোকে বসবাস কৰা যিবিলাক অঞ্চল সেই অঞ্চলবিলাকত বিভিন্ন জীৱ-জন্তুৰ হাৰ্ডি কাঁইট আদি বিচাৰি পোৱা গৈছে সেয়ে ক'ব পৰা যায় যে তেওঁলোকে বিভিন্ন জীৱ-জন্তু চৰাই-চিৰিকটি মঙহৰ উপৰিও মাছ কাছ আদি ভক্ষণ কৰিছিল
নেক্সট কুৱেশ্যন, হৰপ্পা সভ্যতাৰ লোকসকলে জন্তু পুহিছিল বুলি কেনেকৈ জানিব পাৰি? আনচাৰ, পশু বিশেষজ্ঞসকলে ইয়াৰ গৰু, ম'হ, ভেড়া, ছাগলী, গাহৰি আৰু উটৰ জকাৰ উদ্ধাৰ কৰিছে। পশু বিশেষজ্ঞসকলে ইয়াৰ গৰু, ম'হ, ভেড়া, ছাগলী, গাহৰি আৰু উটৰ জকা উদ্ধাৰ কৰিছে। এই জন্তুবোৰ পোহনীয়া আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে হৰপ্পা সভ্যতাৰ লোকসকলে জন্তু পোহপালন কৰিছিল। ঘোঁৰাৰ বাহিৰে তাত সকলো ধৰণৰ জীৱ-জন্তুৰেই হাৰ্ডি পোৱা গৈছে। কেৱল ঘোঁৰাৰ হাৰ্ডি তাত উপলব্ধ নাছিল। চিল মোহৰবোৰত ষাঁড় গৰুৰ প্ৰতীক ব্যৱহাৰ হোৱালৈ চাই গৰু যে প্ৰধান ঘৰচীয়া জন্তু আছিল সেই বিষয়ে জানিব পাৰি। এতিয়া হৰপ্পা সভ্যতাৰ চিল মোহৰবোৰত সাধাৰণতে ষাঁড় গৰু প্ৰতীক ব্যৱহাৰ কৰা হৈছিলে আৰু এই ষাঁড় গৰু প্ৰতীকৰ পৰা অনুমান কৰিব পৰা গৈছে যে হৰপ্পা সভ্যতাৰ প্ৰধান ঘৰচীয়া জন্তু আছিলে ষাঁড় গৰু। কুৱেশ্যন হ'ব পাৰে যে হৰপ্পা সভ্যতাৰ প্ৰধান ঘৰচীয়া জন্তু কি? ষাঁড় গৰু। কৃষি প্ৰযুক্তি। কুৱেশ্যন হ'ব, হৰপ্পাৰ কৃষি প্ৰযুক্তিৰ বিষয়ে ক'ৰ পৰা জানিব পাৰি? হৰপ্পাৰ কৃষি প্ৰযুক্তিৰ বিষয়ে ক'ৰ পৰা জানিব পাৰি? আনচাৰ, প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ কৃষি প্ৰযুক্তিৰ বিষয়ে জানিব পাৰি। বিভিন্ন ধৰণৰ শিলৰ মূৰ, হাতিয়াৰ, জবকা আদিৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ কৃষি প্ৰযুক্তিৰ বিষয়ে জানিব পাৰি। তাৰোপৰি তাত বিভিন্ন ধৰণৰ নাঙলৰ আৱিষ্কাৰ হৈছে আৰু সেই নাঙলবিলাকৰ পৰাই কি কৰা হৈছে? অনুমান কৰিব পৰা গৈছে যে হৰপ্পাত হাল বাই খেতি কৰা হৈছিল। কুৱেশ্যন হ'ব, মাটি চহাবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰা হৈছিল? মাটি চহাবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰা হৈছিল? মাটি চহাবলৈ জবকা, নাঙল ব্যৱহাৰ কৰা হৈছিল। কিয়নো মোহৰবোৰত জবকাৰ চিন পোৱা গৈছে। এই চিনৰ পৰা অনুমান কৰা হৈছে যে সিন্ধু সভ্যতাৰ লোকসকলে হাল বাই খেতি কৰাৰ ব্যৱস্থা প্ৰচলন আছিল। নেক্সট কুৱেশ্যন হ'ব, মাটিৰে নিৰ্মিত নাঙলৰ আৰ্হি ক'ত পোৱা গৈছে? আনচাৰ, চুলিস্তান আৰু বানাৱলীত মাটিৰে নিৰ্মিত নাঙলৰ আৰ্হি পোৱা গৈছে। চুলিস্তান আৰু বানাৱলীত মাটিৰে নিৰ্মিত নাঙলৰ আৰ্হি পোৱা গৈছে বা উদ্ধাৰ হৈছে। নেক্সট কুৱেশ্যন, চহোৱা মাটিৰ তথ্য ক'ত পোৱা গৈছে? চহোৱা মাটিৰ তথ্য ক'ত পোৱা গৈছে? আনচাৰ হ'ব, ৰাজস্থানৰ কালিবংগনত প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতিৰ লগত জড়িত চহোৱা মাটিৰ তথ্য উদ্ধাৰ কৰিছে। প্ৰত্নতাত্ত্বিকসকলে ৰাজস্থানৰ কালিবংগমত প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতিৰ লগত জড়িত চহোৱা মাটিৰ তথ্য উদ্ধাৰ কৰিছে। নেক্সট কুৱেশ্যন, হৰপ্পা সভ্যতাত একে সময়তে দুবিধ বেলেগ বেলেগ খেতি কৰা বুলি কেনেকৈ জানিব পাৰি? হৰপ্পা সংস্কৃতিত একে সময়তে দুবিধ বেলেগ বেলেগ খেতি কৰিছিল বুলি কেনেকৈ জানিব পাৰি বা কেনেকৈ জনা গৈছে? আনচাৰ, চহোৱা ভূমিৰ শিৰলুসমূহে এটাই আনটোক সমকোণীকৈ কটাকটি কৰিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে হৰপ্পা সভ্যতাত একে সময়তে দুবিধ বেলেগ বেলেগ খেতি কৰা হৈছিল। খুব সুন্দৰকৈ দিয়া আছে যে চহোৱা ভূমিৰ শিৰলুসমূহে
এটাই আনটোক সমকুনিকৈ কটাকটি কৰিছে। ইয়াৰ পৰা এইটো জনা গৈছে যে একে সময়তে দুবিধ বেলেগ বেলেগ শস্য উৎপাদন কৰা হৈছিল। নেক্সট কুৱেশ্যন হ'ব, হৰপ্পা সভ্যতাত কৃষি কৰ্মৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কেনেকৈ কৰিছিল? হৰপ্পা সভ্যতাত কৃষি কৰ্মৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কেনেকৈ কৰিছিল? কুঁৱাৰ পৰা পানী তুলি জলসিঞ্চন ব্যৱস্থা কৰা হৈছিল। কুঁৱাৰ পৰা পানী তুলি জলসিঞ্চন ব্যৱস্থা কৰা হৈছিল। আফগানিস্তানৰ চতুৰঘাই নামে ঠাইত খালৰ অৱশিষ্ট পোৱা গৈছে। আফগানিস্তানৰ চতুৰঘাই নামে ঠাইত খালৰ অৱশিষ্ট পোৱা গৈছে। তাৰ পৰা জানিব পাৰি যে খাল ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি গুজৰাটৰ ধলাভিৰাত জলাশয়ৰ তথ্য উদ্ধাৰ হৈছে। ইয়াৰ পৰা প্ৰমাণ হয় যে হৰপ্পা সভ্যতাত বৰষুণৰ পানী সংৰক্ষণ কৰি খেতি পথাৰত যোগান ধৰা হৈছিল। এনেকৈয়ে হৰপ্পা সভ্যতাত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। ক্লিয়াৰ হৈছে কুৱেশ্যনটো? তেনেকৈ লিখি ল'বা। আৰু মই আকৌ এবাৰ কৈছোঁ যে হৰপ্পা সভ্যতাত কৃষি কৰ্মৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰা হৈছিলে। আৰু এই জলসিঞ্চন ব্যৱস্থা যে আছিল তাৰ প্ৰমাণ হিচাপে আফগানিস্তানৰ চতুৰঘাই নামে ঠাইত খালৰ অৱশিষ্ট পোৱা গৈছে। তাৰোপৰি গুজৰাটৰ ধলাভিৰাত জলাশয়ৰ তথ্য উদ্ধাৰ হৈছে। এই জলাশয়সমূহে প্ৰমাণ কৰে যে হৰপ্পা সভ্যতাত বৰষুণৰ পানী সংৰক্ষণ কৰি খেতি পথাৰলৈ যোগান ধৰা হৈছিল। সেয়ে অনুমান কৰিব পাৰি যে হৰপ্পা সভ্যতাত কৃষি কৰ্মৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।